যোৱা বছৰলৈকে বডোফা ইউএন ব্ৰহ্ম ছুপাৰ 50 প্ৰগ্ৰেমৰ আণ্ডাৰত আমি 4টা কেটেগৰীত আমি বিনামূলীয়া আমি প্ৰশিক্ষণ দি আছিলোঁ ইঞ্জিনিয়াৰিং মেডিকেল UPSC আৰু APSCৰ কাৰণে এই বছৰৰ পৰা আমি এই আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰামটোৰ নাম আমি ছুপাৰ 50+ কৰিলোঁ আৰু ছুপাৰ 50+ আমি কি কাৰণে কৰিলোঁ ইতিমধ্যে আমাৰ সন্মানীয় EM মহোদয় আপোনালোকক অৱগত কৰালে তো আমি ইতিমধ্যে আমাৰ মেডিকেলৰ ছুপাৰ 50 মেডিকেল ছুপাৰ 50+ যেটো আমি নতুনকৈ নামকৰণ কৰিলোঁ তাৰে আমি ৰিজাল্ট অলৰেডি ডিক্লেয়াৰ কৰিলোঁ আমাৰ টোটেল কেণ্ডিডেট ৰেজিষ্টাৰ হৈছিলে 807 জন তাৰ ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে 659 জনে আৰু এই পৰীক্ষাটো আমি যোৱা 20 এপ্ৰিলত আমি পাতিছিলোঁ আৰু ৰিজাল্ট আমি 28 এপ্ৰিলত ডিক্লেয়াৰ কৰিলোঁ তাৰ পিছত এটা আমাৰ কাউন্সেলিং সেশন এটা হৈছিলে দুদিনীয়া 6 আৰু 7 তাৰিখে মে মাহৰ আৰু ফাইনেল ৰিজাল্টটো আমি যোৱা 7 তাৰিখে মানে আজি আমি যোৱাকালি আমি আপলোড কৰিলোঁ তো আমি টোটেল এইবাৰ 66 জন কেণ্ডিডেট 66 জন কেণ্ডিডেটক আমি সিলেক্ট কৰিলোঁ আৰু আমাৰ যিসকল কমিউনিটি ৰিপ্ৰেজেণ্টেশ্যন টপ 50ৰ ভিতৰত আহিছিলে সেইখিনিতো অলৰেডি সিলেকশ্যন হৈ আছিলে তাৰ বাহিৰে বাকি যিখিনি কমিউনিটিৰ ৰিপ্ৰেজেণ্টেশ্যন হোৱা নাছিলে আৰু যিখিনি কমিউনিটিৰ পৰা কেণ্ডিডেটে এপিয়াৰ কৰিছিলে আৰু তেওঁৰ যিটো বেছিক মিনিমাম কোৱালিফিকেশ্যন যিটো আছিলে সেইটো ফুলফিল হোৱাৰ পিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফুলফিল হোৱাৰ পিছত বাকি যিখিনি কেণ্ডিডেট থাকিলে তাৰ পৰা আমি মিনিমাম 2জনকৈ প্ৰতিটো আমাৰ কমিউনিটিৰ পৰা ল'বলৈ আমি চাইছিলোঁ আৰু তেনেধৰণে আমাৰ কমিউনিটি ৰিপ্ৰেজেণ্ট হৈছে আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ BTCৰ বসবাস কৰা আমাৰ অসমীয়া বেংগলী হিন্দী বড়ো আৰু আমাৰ যিখিনি আন কমিউনিটি আছে যেনে আদিবাসী কুৰ্মী আদিবাসী গণ্ড হিন্দী ভাষী কলিতা বনিয়া কোচ ৰাজবংশী ওৰাং মদাহী কছাৰী নাথযোগী উৰিয়া সান্থাল চৰণীয়া কছাৰী ৰাভা নেপালী মাইনৰিটি ইত্যাদি গোটেই কমিউনিটিয়ে এই আমাৰ বৰ্তমান আমাৰ যি 66 জন যি কেণ্ডিডেট আমি সিলেক্ট কৰিছোঁ তাতে তেওঁলোকে ৰিপ্ৰেজেণ্টেশ্যন পাইছে কৰবাত 2জন হৈ পাব পাৰে কৰবাত আপোনাৰ এজনেও পাব পাৰে ডিপেণ্ডিং অন দা এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু তেওঁলোকৰ পাৰ্টিচিপেশ্যন ইন দা এক্সামিনেশ্যন প্ৰচেছত ইয়াতে আৰু এটা মই সমূহ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমাৰ যেটো আমি এডভাৰটাইজমেন্ট কৰিছিলোঁ এডভাৰটাইজমেন্টত আমি একাডেমিক কোৱালিফিকেশ্যনৰ লগতে আমি এটোও কৈ দিছিলোঁ যে 2024ত যিসকলে পাছ আউট হৈছে আৰু 2025ত যিসকলে অৱতীৰ্ণ হৈছে কিন্তু ৰিজাল্টৰ কাৰণে এতিয়া ৰখি আছে তেনেকুৱা কেণ্ডিডেটকহে আমি সিলেকশ্যন কৰিম বুলি আমি আমাৰ এডভাৰটাইজমেন্টত আমি দিছিলোঁ কিন্তু কিছুমান আমি এনেকুৱা ধৰণৰ আমি জানিব পাৰিছোঁ যে কিছুমান হয়তো 2023 বা 2022টো হয়তো পাছ আউট হৈছিলে কিন্তু তেওঁলোকেও ইয়াতে এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল কিন্তু আমি তেনেকুৱা ধৰণৰ কেণ্ডিডেটক আমি সিলেকশ্যনৰ অনা নাই কাৰণ আমাৰ এডভাৰটাইজমেন্টত এটো ক্লিয়াৰলি লিখা আছিল যে 2024 পাছ আউট আৰু 2025 এপিয়াৰিংকহে আমি আমাৰ এই প্ৰগ্ৰামটোৰ ভিতৰত সামিল কৰিম বিভিন্ন কমিউনিটিৰ লগত আলোচনা কৰি বিষয়ে ইতিমধ্যে আমাৰ ৰাইজসকলে অৱগত হৈছে আৰু আটাইখিনি কমিউনিটিৰে এটাই মানে যিখিনি তেওঁলোকৰ মেজৰ ডিমাণ্ড আছিল তাৰ ভিতৰত এটা ডিমাণ্ড আছিল যে ছুপাৰ 50ত তেখেতসকলৰ কমিউনিটি ৰিপ্ৰেজেণ্ট হ'ব লাগে গতিকে আমি যথেষ্ট সুখী যে আজি আমাৰ মাজত এই মই যিকেইটা কমিউনিটিৰ নাম কৈ দিলোঁ আটাইখিনি কমিউনিটিৰে ৰিপ্ৰেজেণ্টেশ্যন আজি হৈছে আৰু আমাৰ সন্মানীয় চিফ ছাৰে যি ধৰণে তেখেতসকলৰ লগত আলোচনা কৰি চিফ ছাৰে এটা বলিষ্ঠ পদক্ষেপ লৈ ছাৰে যি ধৰণে প্ৰতিটো কমিউনিটিৰেই পাৰ্টিচিপেশ্যনটো হ'ব বুলি তেখেতে ডিক্লেয়াৰ কৰিছিলে আজি হেতু আমি এটো ফলপ্ৰসূ হোৱা বুলি আমি দেখিবলৈ পাইছোঁ এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি ঠিক তেনেধৰণে আমি নতুন দিল্লীত আমি UPSCৰ কাৰণে যেটো কোচিং কৰি আছো আৰু গুৱাহাটীত আমি APSCৰ কাৰণে যেটো কোচিং কৰি আছো এটো আমি ছুপাৰ 50+ নামকৰণ কৰিছো তাৰো অলৰেডি আমাৰ যে এডভাৰটাইজমেন্ট প্ৰক্ৰিয়াটো শেষ হৈ গৈছে আৰু আমি অহা সপ্তাহৰ পৰা আমি নেক্সট সপ্তাহৰ পৰা আমি বাছনি প্ৰক্ৰিয়াটো আৰম্ভ কৰিম APSC আৰু UPSCৰ কাৰণে আমি এটাই বাছনি পৰীক্ষা কৰোঁ তাৰ পৰা আমি
যিসকল কেণ্ডিডেটে UPSC-লৈ যাব বিচাৰে বা তেওঁলোকৰ যিসকলে APSC যাব সেইটো আমি চিলেকশ্যনটো তেনেধৰণে কৰোঁ। তো এই তিনিটা ছুপাৰ 50 প্ৰগ্ৰাম আমি এইবাৰৰ পৰা ছুপাৰ 50+ নামাকৰণ কৰিলোঁ, যাতে আমাৰ সমূহ জনগোষ্ঠীয় যিখিনি আমাৰ ইয়াতে যিখিনি কমিউনিটি আছে যাতে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন হয়। আৰু ছুপাৰ 50 ইঞ্জিনিয়াৰিংটো আমি যিহেতু কোকৰাঝাৰতে এইটো আমি চলাই আছোঁ লাষ্ট 3 বছৰৰ পৰা, আৰু ইয়াতে আমি ছুপাৰ 50 এইটো 50তে আমি সীমাবদ্ধ কৰি ৰাখিছোঁ, কাৰণ আমি যোৱাবাৰ আমি 50জন কেণ্ডিডেট আমি পাবলৈ সক্ষম নহ'লোঁ। গতিকে আমি ভাবিছোঁ যে এই বছৰ আমি চাই ল'ম, যদি অহা বছৰ অলপমান পলিচিটো কিবা চেঞ্জ কৰিব লগা হয় আমি সেইটো হয়তো কৰিব পাৰিম। তো আমাৰ যদি আমি এটা ব্ৰেকডাউন আমি দিবলৈ যাওঁ, তেতিয়াহ'লে এইবাৰ আমাৰ যিটো মেডিকেলৰ আমি ৰিজাল্ট ডিক্লেয়াৰ কৰিলোঁ যোৱাকালি, তাতে কোকৰাঝাৰৰ পৰা 14জন কেণ্ডিডেট ছিলেক্ট হৈছে, চিৰাঙৰ পৰা 11জন, বাক্সাৰ পৰা 15জন, তামোলপুৰৰ পৰা 9জন আৰু ওদালগুৰিৰ পৰা 17জন। তাৰ ভিতৰত ST কেণ্ডিডেট আছে 38জন, SC কেণ্ডিডেট 4জন, OBC 9জন, OBC নন ক্ৰিমিলিয়াৰ 8জন, জেনেৰেল কেণ্ডিডেট 4জন আৰু জেনেৰেল ইকনমিকেলি উইকাৰ ছেকশ্যনৰ পৰা 3জন। মুঠতে টোটেল 66 কেণ্ডিডেট আমি এইবাৰ ছিলেক্ট কৰিছোঁ। তাৰ ভিতৰত আমাৰ মেল কেণ্ডিডেট আছে 29জন আৰু ফিমেল কেণ্ডিডেট আছে 37জন। আমি সমূহ BTR-বাসী ৰাইজক আমাৰ ফালৰ পৰা জনাবলগীয়া আছিলে। আৰু ৱেবছাইটত আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱেবছাইটত আমাৰ ৰিজাল্টটো অলৰেডি আমি আপলোড কৰিছোঁ, গতিকে আমাৰ ৱেবছাইটত ৰিজাল্টটো চেক কৰিব পাৰিব। ধন্যবাদ।